নমস্কাৰ সকলোকে সুপ্ৰভাত এটো আকৌ হৈছে কমেন্টৰ ওপৰত ভিডিও আজিৰ ভিডিওটো হৈছে বয়সৰ চাপৰ ওপৰত বহু লোকে কমেন্ট দিয়ে যে তেওঁলোকৰ বয়সতকৈ আগতে মুখৰ ছালখন বেছিকৈ ফুটুৰা পৰিছে আৰু ফাইন লাইনবোৰ পৰিবলৈ আৰম্ভ কৰিছে গতিকে কি কৰিব এতিয়া কথা হ'ল যে আমাৰ বয়সৰ লগে লগে আমাৰ কলেজন কমি যায় যাৰ কাৰণে আমাৰ ছালখন ফুটুৰা পৰে বয়সৰ কামটো বয়সে কৰিবই আমি সেইটো নোহোৱা কৰিব নোৱাৰো কিন্তু বয়সৰ ছাপ যাতে আমাৰ মুখত দেৰিকৈ পৰে সেইটো আমি যত্নৰ যোগেদি আমি কৰিব পাৰো এতিয়া আমাৰ কলেজন নকমিব কমাটো ৰোধ কৰিবৰ কাৰণে আমি কি কৰিব লাগে মই সদায় কোৱাৰ দৰে আজিও কওঁ যে আমি অকল বাহিৰে পৰিচৰ্যা কৰিলেই নহব আমি খাবও লাগিব কলেজনটো ঠিক ৰাখিবৰ কাৰণে আমি দিনে প্ৰায় 2 গিলাচকৈ নেমুৰ পানী খাব লাগে আৰু যিসকলে মোৰ ওচৰৰ পৰা পাইছে তেওঁলোকে দেখেই চাগে যে মই বহুত নেমু খাওঁ আসলতে নেমু খোৱাৰ মোৰ প্ৰধান কাৰণটো এইটোৱে আৰু দ্বিতীয়তে আমি আমলখি খোৱাটো অভ্যাস কৰিব লাগে এই দুইটা যদি আমি ভাল অভ্যাস কৰো তেতিয়া হলে আমি কলেজনটো আমাৰ দেহত বৰ্তাই ৰাখিব পাৰো আৰু কলেজন যেতিয়া আমাৰ দেহত ঠিকমতে থাকিব তেতিয়া আমাৰ ছালত বয়সৰ ছাপটো অলপ দেৰিকৈ পৰিব দ্বিতীয়তে আমাৰ ছালখন হাইড্ৰেট কৰিবৰ কাৰণে আমি পানী খাব লাগে আৰু প্ৰচুৰ পৰিমাণে ফল-মূল বা শাক-পাচলিবোৰ খাব লাগে আৰু তাৰ লগতে আমি বাহিৰা ভাৱেও পৰিচৰ্যা কৰিব লাগে আজি মই কওঁ যে বাহিৰা ভাৱেৰে ঘৰুৱাকে আপোনালোকে কেনেকৈ ছালখনৰ পৰিচৰ্যা কৰিব এই বয়সৰ ছাপ নপৰাত এটা বৰ ধুনীয়া বস্তু হৈছে চিয়া সিড 1 চামুচ চিয়া সিড লওক আৰু 2 চামুচ গাখীৰত সেইটো অলপ সময় কাৰণে তিয়াই ৰাখক যেতিয়া চিয়া সিডখিনি ফুলি যাব তেতিয়া এইখিনি ধুনীয়াকৈ পিহি লওক পিহি লোৱাৰ পিছত 1 চামুচ পিঠাগুড়িৰ লগত ধুনীয়াকৈ এটা পেষ্ট বনাই লওক আৰু তাৰ পিছত থুতৰিৰ পৰা ওপৰলৈ এনেকৈ ওপৰ ফাললৈ ধুনীয়াকৈ লগাওক ডিঙিটো এনেকৈ ওপৰৰ ভাগলৈ লগাওক কপালটো ওপৰ ফাললৈ লগাওক যদি কপালত আপোনালোকৰ পথালিকৈ মানে লাইন পৰা আৰম্ভ কৰিছে তেতিয়া হলে থিয়কৈ লগাওক থিয়কৈ পৰিলে পথালিকৈ লগাওক আসলতে এইখিনি যতন আমি 30 বছৰৰ আগৰ পৰাই কৰিব লাগে কাৰণ যেতিয়া আমাৰ বয়সৰ ছাপটো পৰি যায় তাৰ পিছত আসলতে ঠিক কৰাটো অলপ কঠিন হৈ পৰে গতিকে আমি তাৰ আগৰ পৰাই যদি যত্ন কৰো তেতিয়া হলে আমাৰ বয়সৰ ছাপ দেৰিলৈকে নপৰাকৈ আমি ৰাখিব পাৰো এই পেষ্টটো লগাই 30 মিনিট মান ৰখাৰ পিছত আমি হাতত অকনমান পানী লৈ এনেকৈ যেনেকৈ আমি লগাইছিলো তেনেকৈ ওপৰ ফাললৈ আমি দি পেলাই অলপ মাসাজ কৰিব লাগে তাৰ পিছত সাফা কাপোৰ এখন পানীত তিয়াই আমি ধুনীয়াকৈ মচি দিব লাগে এনেকৈ যদি আমি যত্ন কৰি থাকো তেতিয়া হলে বয়সৰ ছাপ আমি বহু বয়সলৈ আমি নপৰাকৈ ৰাখিব পাৰো আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পাব আৰু নেক্সট ভিডিও আপোনালোকক কিহৰ ওপৰত লাগে এইটো ভিডিওতে জনাব কাৰণ সদায় কয় যে আপোনালোকৰ কমেন্টৰ পৰা আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও বনাবলৈ আপোনালোকৰ আৰ্জেন্টিনা জনীয়ে বহুত সাহস পায় সকলো ভালে থাকক কুশলে থাকক বাই বাই